হত্যাকাণ্ড জোৱাইকৰ হাতত প্ৰাণ গ'ল শাহুৱেকৰ এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বৰপেটাৰ সৰিয়হকুছিত নিজ জোৱাইকে শাহুৱেকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে মৃত মহিলাগৰাকীৰ নাম ডালিমন নেছা জোৱাইক নুৰজামাল মিয়াৰ বিৰুদ্ধে উঠিছে হত্যাৰ অভিযোগ আৰু সম্পত্তিৰ বাবে হত্যাৰ সন্দেহ নুৰজামালৰ পত্নীৰ খঙতে মারছিল মারার পিছত খুব দুটামান মোর ভরিত মারছে মই তো তাতে পাগড়ি পরে গেছি পরার পিছত মানে মাকে আগবাড়ি আইছে মাকে কইছে যে তোমালোকৰ কি হয়েছে এনেকৈ কিয় মারপিট করে আসা এই মানে মুখ গলাত ধরি মুখত চাপট মারি 2-3টা গলা চিপা মারি মুখ এই খাটৰ ওপৰত বগৰাই দিলে পিছে মানে মাক তলত কেনেকে মারছে কি করছে মই গম নাপাম মই দেখা নাই মই তো তাতে বেহচত পৰি আছিলো উল্লেখযোগ্য যে শাহুৱেকৰ সৈতে একেখন ঘৰতে বাস কৰিছিল যি জোৱাই নুৰজামাল মিয়াই প্ৰথমা পত্নীক এৰি দ্বিতীয় পত্নী নাজমা বেগমৰ সৈতে মৃত ডালিমন নেছাৰ ঘৰ জোৱাই হৈ আছিল ইতিমধ্যে ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে লগতে হত্যাৰ অভিযোগত জোৱাইক নুৰজামাল মিয়াক আটক কৰিছে কোনে কি কাৰণত হত্যা কৰিলে ডালিমন নেছাক প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত আৰক্ষী তদন্তৰ পিছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বৰপেটাৰ পৰা চিন্ময় ডেকাৰ সহযোগত নিউজ ডেস্ক অসম সংবাদ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ